অসমীয়া ৰান্ধনি ঘৰলৈ আপোনাক স্বাগতম। মাছৰ মাথাৰ জোলখন আমি টেঙা দি আটাই খাওঁ নহয় জানো? আৰু এইদৰে খাই আমনি লাগিলে আপুনি কেনেধৰণে খায় বাৰু? মই কিন্তু অকণমান বেলেগ ধৰণে খাওঁ। জোল নহয় কিন্তু মাছৰ মাথাৰ ভজা বুলি ক'ব লাগিব। একেবাৰে সাধাৰণ, একেবাৰে ইজি আৰু খায়ো ভাল লাগে। আহকচোন তেনেহ'লে আজি আমি বনাওঁ মাছৰ মাথাৰে এটা খুব ধুনীয়া ৰেচিপি। একেবাৰে সাধাৰণ, একো নাই বনাবলগীয়া বা দিবলগীয়া ৰেচিপি নহয়, কিন্তু মই বনাইছোঁ যেতিয়া ভিডিঅ'টো কৰি দিছোঁ যাতে নজনাসকলৰ কামত আহিব। মই এইফালে এখন কেৰাহীত তেল লৈছোঁ আৰু তেল আপোনাৰ কিমানটো তেল দিলে আপুনি ভাজি ভাল পায় সেইমতে দিব। মই তেল দিছোঁ 4-5 চামুচমান দিছোঁ আৰু ইয়াতে মই বিলাহী কাটি ল'লোঁ, মাছৰ মাথাত নিমখ আৰু হালধি সানি ল'লোঁ, সেইফালে জলকীয়া কাটি ল'লোঁ আৰু ল'লোঁ ধনিয়া পাতকেইটা কাটি ল'লোঁ, আদা নহৰু থেতালি লৈছোঁ আৰু এতিয়া মই প্ৰথমে এইখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমে মাছৰ মাথাকেইটা ভালদৰে ভাজি ল'ব। আধা ভজা কৰিলেও হয়, মই কিন্তু সম্পূৰ্ণ ভাজি ভাল পাওঁ। তেতিয়া মানে কি হয়, মই খাই ভাল পাওঁ, কিন্তু আপুনি আধা ভজা কৰিলেও হ'ব। এতিয়া প্ৰথমে ধুনীয়াকৈ মাছটো ভাজি ল'ব, তাৰপাছত আমি নেক্সট কাটি ল'ব। অলপ সময় ভজাৰ পিছত পিছাইটো উঠাই দিওঁ। আমাৰ মাছৰ মাথাটো ফ্ৰাই হৈ গৈছে। এতিয়া মই কেৰাহীখন আৰু এতিয়া আমি বাকী নেক্সট ষ্টেপলৈ যাম। এতিয়া বাকী থকা তেলতে মই এইখিনি বনাম, বিলাহীখিনি বনাম। প্ৰথমে দিব অকণমান জিৰা, গোটা জিৰা দিব, আৰু যদি গোটা জিৰা নাথাকে তেনেহ'লে জিৰা পাউডাৰ দিলেও হ'ব পাছত। তাৰপাছত দিব থেতালি লোৱা আদা নহৰু, এয়া লৈছোঁ মই চাওক। খুব সোৱাদ হয়, খুব ভাল লাগে খাই, আৰু একদম সহজ, একো বিশেষ ৰেচিপি দিবলগীয়া ৰেচিপি নহয়। আৰু ইয়াত তাতে আদা নহৰুখিনি ভালদৰে ভাজি লোৱা হ'লত এতিয়া দিম বিলাহী আৰু কেঁচা জলকীয়াও লগতে দি দিব, আৰু দিব অকণমান নিমখ। একেবাৰে সাধাৰণ হয়, মোক খুব ভাল লাগে এই ধৰণে খাই। নিমখ আপোনাৰ জোখমতে দিব, কিমান লাগে। মই আধা চামুচ দিছোঁ, কাৰণ এটা বিলাহীয়ে দিছোঁ। আপুনি ইচ্ছা কৰিলে দুটাও বিলাহী দিব পাৰে, মই এটা বিলাহীয়ে দিছোঁ। এয়া আদা নহৰুখিনি ভাজি লোৱাৰ পিছত মই তাতে বিলাহী আৰু জলকীয়া দি নিমখ অকণমান দি ভাজিছোঁ, আৰু বিলাহীখিনি ভালদৰে গলি গ'লে আমি ইয়াতে ভাজি লোৱা মাছৰ মাথা আৰু ধনিয়া পাত কুটি লৈছোঁ, সেয়া দি নমাই থওঁ। একেবাৰে সাধাৰণ, মানে ইমান চিম্পুল, খায়ো ভাল লাগে। আৰু ইয়াতে যদি দালচেনি আৰু ইলাচি দি দিয়ে আৰু কাজু দি দিয়ে বা বাদাম দি দিয়ে, খাবলৈ আৰু টেষ্টি হয়। চাওক, মই মাছৰ মাথাখিনি বিলাহীখিনি ভালদৰে ভাঙি লোৱাৰ পাছত দি দিলোঁ, আৰু তাৰপাছত ধনিয়া পাত দি নমাই থ'লোঁ। একদম সহজ, খাই ভাল পাব। এইদৰে এবাৰ ভাজি খাই চাওকচোন, খুব ভাল লাগে। পানী নিদিব, শুকান কৰি ৰাখিব। এতিয়া মই গেছ অফ কৰিলোঁ। একচুৱেলি কি হ'ল, মোৰ মেমৰি কাৰ্ডৰ স্পেচ ফিনিছ হৈ গ'ল, সেইকাৰণে মই ভিডিঅ'টো কৰি থাকোঁতে অলপ মোৰ গড়বড় হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে আজিৰ থালিত দেখাই দিছোঁ। মই এইফালে লৈছোঁ চালাড লৈছোঁ, আৰু এইফালে লৈছোঁ এইখিনি লৈছোঁ গ্ৰীণ বিনছ, আৰু এইফালে মানে ফ্ৰেঞ্চ বিন ভাজি, আৰু এইফালে আলু পিটিকা, আৰু এতিয়া যে বনাইছিলোঁ মাছৰ মাথাৰ সেয়া, আৰু নিমখ, জলকীয়া আৰু নেমু টেঙা এটুকুৰা, এইফালে দাইল।